নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। 1 নম্বৰ প্ৰশ্ন, দ্য গুৱাহাটী টি অকশ্যন চেণ্টাৰ ৱাজ এষ্টাব্লিছড ইন হুইচ ইয়েৰ? গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন বৰ্ষত প্ৰতিষ্ঠা হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1970 বা 1970 চনত। 2 নম্বৰ প্ৰশ্নটো, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম প্ৰদেশ কংগ্ৰেছ কমিটি? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ উত্তৰটো হ'ব কুলধৰ চলিহা। 3 নম্বৰ প্ৰশ্ন, দ্য ৰূপসী এয়াৰপৰ্ট ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? ৰূপসী বিমানবন্দৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব কোকৰাঝাৰ। 4 নম্বৰ প্ৰশ্ন, হালধীয়া চৰায়ে বাওধান খাই ওন দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট ফিচাৰ ফিল্ম ইন হুইচ ইয়েৰ? হালধীয়া চৰায়ে বাওধান খাই এই চলচ্চিত্ৰখনে কোন বছৰত শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব 1988 বা 1988 চনত। 5 নম্বৰ প্ৰশ্ন, হু ৱাজ এপইণ্টেড এজ দ্য ফাৰ্ষ্ট পুলিচ কমিছনাৰ অফ গুৱাহাটী? গুৱাহাটীৰ প্ৰথম আৰক্ষী আয়ুক্ত হিচাপে কাক নিযুক্তি দিয়া হৈছিল? ইয়াৰ উত্তৰটো হ'ব জ্যোতিৰ্ময় চক্ৰৱৰ্তী। 6 নম্বৰ প্ৰশ্নটো, IIT গুৱাহাটী ৱাজ এষ্টাব্লিছড ইন দ্য ইয়েৰ? IIT গুৱাহাটী কোন বছৰত প্ৰতিষ্ঠা হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1994 অথবা 1994 চনত। 7 নম্বৰ প্ৰশ্ন, দ্য বায়'গ্ৰাফী স্মৃতিৰ তীৰ্থ ইজ ৰিটেন অন দ্য লাইফ অফ? স্মৃতিৰ তীৰ্থ জীৱনীখন কাৰ জীৱনৰ ওপৰত লিখা হৈছে? ইয়াৰ উত্তৰটো হ'ব নবীন চন্দ্ৰ বৰদলৈ। 8 নম্বৰ প্ৰশ্ন, দ্য নভেল অভিযাত্ৰী ৱাজ ৰিটেন বাই? অভিযাত্ৰী উপন্যাসখন কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো হ'ব নিৰুপমা বৰগোহাঁই। 9 নম্বৰ প্ৰশ্ন, দ্য ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট ইন আছাম ইজ লোকেটেড ইন? অসমৰ বৰষুণ বন গৱেষণা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব যোৰহাট। 10 নম্বৰ প্ৰশ্ন, হামৰেন ইজ দ্য হেডকোৱাৰ্টাৰ অফ হুইচ ওৱান ডিষ্ট্ৰিক্ট? হামৰেন কোনখন জিলাৰ মুখ্য কাৰ্যালয়? ইয়াৰ উত্তৰটো হ'ব ৱেষ্ট কাৰ্বি আংলং। 11 নম্বৰ প্ৰশ্ন, হু উইন্স দ্য 2019 সাহিত্য একাডেমী এৱাৰ্ড ইন আছামিজ লেংগুৱেজ? অসমীয়া ভাষাত 2019 চনৰ সাহিত্য একাডেমী বঁটা কোনে লাভ কৰে? ইয়াৰ উত্তৰটো হ'ব জয়শ্ৰী গোস্বামী মহন্ত। 12 নম্বৰ প্ৰশ্ন, দ্য মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন ৱাজ এষ্টাব্লিছড ইন দ্য ইয়েৰ? উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয় কোন বছৰত প্ৰতিষ্ঠা হৈছিল? ইয়াৰ উত্তৰটো হ'ব 2001 চনত। 13 নম্বৰ প্ৰশ্ন, দ্য পলিউশ্যন কণ্ট্ৰল ব'ৰ্ড অফ আছাম ৱাজ এষ্টাব্লিছড ইন দ্য ইয়েৰ? অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড কোন বছৰত প্ৰতিষ্ঠা হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1975 চনত। 14 নম্বৰ প্ৰশ্ন, হু হেড ট্ৰান্সলেটেড লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধু ইনটু ইংলিছ? লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধু কোনে ইংৰাজীলৈ অনুবাদ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব জ্ঞানদাভিৰাম বৰুৱা। 15 নম্বৰ প্ৰশ্ন, হুইচ ইণ্ডিপেণ্ডেণ্ট এক্টিভিষ্ট ইজ অলছ' ন'ন এজ ত্যাগবীৰ? কোনজন স্বতন্ত্ৰ কৰ্মীক ত্যাগবীৰ বুলিও জনা যায়? ইয়াৰ উত্তৰটো হ'ব হেম বৰুৱা। 16 নম্বৰ প্ৰশ্ন, বেম্বো টেকনলজি পাৰ্ক ইজ লোকেটেড ইন? বাঁহ প্ৰযুক্তি উদ্যান ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব ছয়গাঁও।